টেনশ্যন কোনো আগন্তুক লোকসভাৰ টেনশ্যন হেৰা নকবা বুজিছা পিছে মোক কিয় ইয়ালে মাতি আনিলা সেইটো তোমাক নোকোৱা জানাই নহয় ইলেকশ্যনৰ বতৰ এইফালে কিমান কত মোৰ যে ডিউটি মই এবাৰ ইলেকশ্যনত উঠি বিয়াত বিপদত পৰিলো বুজিছা উফৰা কি হয় হেৰা এই আজি সন্ধিয়ালৈ মিটিং এখন আছে এই মিটিংখনত মই কেনেকে কথা কম কালি ৰাতিৰ পৰা এতিয়ালৈকে মই এইটো কুকুজা মাৰিব পৰা নাই এই বাথৰুমতো মই কেইবাবাৰো ৰিহাৰ্চেল কৰিলো বুজিছা আকৌ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে মই যেতিয়া গম পালো যে নাই নহব এই বাথৰুমত মই অকলেই পৰা নাই ইমান সোপা মানুহৰ আগত মই উঠাৰ পিছত মোৰ কি গতি হ'ব কোৱাচোন এইটো কাৰণে মই তোমাক মাতিছো তুমিহে যদি মোক কিবা এটা বুদ্ধি দিব নো টেনশ্যন এই সপোন কিয় থকাৰ পিছত কিহৰ টেনশ্যন এয়া মই জানি শুনিয়ে তোমাক মাতিছো বুজিছা মই জানি পিছে মোক গুৰু মানিছাতো কিয়নো এনেকে লাজ দিয়া হে মানিছো দিয়া মানিছো তেতিয়াহ'লে ধৰাহে গুৰু মাননি হিচাপে চাধা হয় নেকি পাৰো হেৰা এই মোক বুদ্ধি এটা দিয়া মই কেনেকে মিটিংখনত কথা ক'ব লাগিব আপুনি গ'ল দেই এতিয়া তুমি মাৰি থাকা মই কৈ থাকো আৰু তুমি শুনি যোৱা ঠিক আছে এই বেছি কথা নকবা আকৌ ফিলিংছ বৰবাদ হৈ ঠিক আছে ধৰি লোৱা তোমাৰ সন্মুখত এজাক গৰু আছে এজাক কুকুৰ আছে এজাক মেকুৰী আছে আৰু সেইবোৰক তুমি যিটো দমত কথা ক'ব পাৰা যিটো সাহসত কথা ক'ব পাৰা সেই সাহসত তুমি মঞ্চত কথা কোৱা চাবা জাউৰিয়ে হাত চাপৰি এনেকুৱা মানুহক মৰি যাব বুজি পালো মই এতিয়া বুজি পালো বুজিছা এতিয়া মই বুজি পালো অলপ বেছি হ'ল বহা ৰিহাৰ্চেল কৰা এই মই এতিয়া বুজি পাইছো বুজিছা এই কথাখিনিকে মোক আজিলৈ কোনো এটা মানুহে কোৱা নাছিল এইকণ কৰোঁতে গা উঠিলেই তোমাৰ ৰিহাৰ্চেল কৰাহে মোৰ টাইম নাই নকৰি মই আহিলো দে ভাল বুদ্ধি এটা দি গ'ল দেই তাৰমানে আগত কুকুৰ মেকুৰী আমাৰ টমিক যেনেকে কথা কওঁ তেনেকে ক'লেই দেখোন ভেজালেই শেষ শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকৰ সন্মুখত মই উপস্থিত হৈছোহি আপোনালোকে নিশ্চয় মোক কাগত কেতিয়াবা দেখিছে এই কি কৈছা তুমি এজন শিকাই দিছিলা সেই আগত কুকুৰ মেকুৰী বুলি ভাবি ললেই হ'ল শিলগুটি খাব মন গৈছে কি কোৱা কি কোৱা শিলগুটি খাব মন গৈছে এনেকে যদি সদাৰ ৰাইজ মাৰিব এই ইজ্জত বৰবাদ কৰি দিবা সেইটো তুমি কোৱাৰ কাৰণেহে মই হ'ল বুলি মানুহে এনেকে কিবা গালি পাৰি নেকি মোক আকৌ বুজাই দিয়া বৰবাদ কৰি দিবা সন্ধিয়ালে মোৰ মিটিংখন সন্ধিয়ালে তোমাক দেখোন মই চাধাও মাৰি খোৱালো এই কিবা এটা দিমো লাগে বুজিছানে বৰবাদ কৰি দিবা বুজিছা বৰবাদ কৰি দিবা নহয় তুমি কিবা এটা মোক বুদ্ধি দিয়া ৰবা তুমি শুনাচোন সেই আগত ইমানবোৰ মানুহ আছে সেই সেইবোৰ মানুহক অকণমান মানুহক কথা কৈছে অকণমান ৰোমেণ্টিকত যাতে মানুহে শুনি আপ্লুত হয় যাতে ধুনীয়া মানুহবোৰ থিয় হৈ হাত চাপৰি তুমি এইটো কথাকে মোক ইমান সময় কিয় কোৱা এইটোকে যদি বুজি নোপোৱা আৰু কি ঘণ্টিডাল দেশ চলাবা সেইটো এইবাৰ মই ৰাইজৰ ভোট আদায় কৰিহে ৰোমেণ্টিকত কৰিব পাৰিবা ৰোমেণ্টিক তুমি চাই থাকা মই কিমান ৰোমেণ্টিক তুমি চাই থাকা মোৰ মৰমৰ ৰাইজ আপোনালোকৰ ওচৰলৈ মই আহিছো আপোনালোকৰ মৰমৰ ভোটটি বিচাৰি আপোনালোকে যদি মোক ভোটটো দিয়ে মই যদি জয়যুক্ত হওঁ তেনেহ'লে মোৰ বুলিবলৈ কি আছে ৰাইজ মোৰ যি আছে সবটো আপোনালোকৰ বাবেই মই আপোনালোকক কিমান ভাল পাওঁ আপোনালোকেতো সদায় জানিয়ে আছে ৰাইজ
গতিকে আপোনালোকৰ মৰমৰ ভোটটি এই মোক দি আপোনালোকে যেন জয়যুক্ত কৰে আই লাভ ইউ ৰাইজ আই লাভ ইউ হেই কি গুৰুদেৱ গুৰুদেৱ কথা কৈ থাকিব আহিছা হেই ৰাইজ কিবা তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি নহয়তো তেনেহ'লে কি কথা ক'বলৈ আহিছা আই লাভ ইউ ৰাইজ এই বৰবাদ কৰি দিবা আৰে মানুহক কথা কৈছা অকণমান হাঁহি ফুটি ধুনীয়াকে কোৱা কিহে পালে হাঁহি ফুটি কৈ ক'ব লাগে দিয়া কৰা এইবাৰ তুমি চাই থাকা এইবাৰহে আচল জেগাত পেলাইছা তুমি বুজিছা নমস্কাৰ মোৰ মৰমৰ ৰাইজ আপোনালোকৰ সন্মুখত আজি আহিছো মই অলপ দুআষাৰ কম বুলি আপোনালোকে মোক চিনি পাইছে নিশ্চয় মনে থাকা তুমি কিবা মোক পাগল পাইছা নেকি কিয় তেনেকে কোৱা তেনেকে তুমি কিবা পাগলা ফাটে কৰি ইলেকশ্যন পাইছা নেকি হাঁহি ভাষণ দিবলৈ কি কথা ক'বলৈ তুমিয়ে ক'লা দেখোন অকণমান হাঁহি ফুৰ্তি কৰি ক'বলৈ নহয় তুমি ৰাইজক কথা ক'ব বিচাৰিছা অকণমান আবেগ ভৰাই ধুনীয়াকে কোৱা না কথাখিনি কিনো এইখিনিয়ে যদি বুজি নোপোৱা দেশখন কেনেকে চলাবা আবেগ তাকেইতো এই কালিৰ পৰা যে মই ৰিহাৰ্চেল কৰি আছো মই বাৰে বাৰে ভাবি আছো যে কিবা এটা বস্তু কিন্তু মিষ্টেক হৈ আছে এই আবেগটো মোৰ অহা নাছিল মই এতিয়া বুজি পালো মই এইবাৰ আবেগত কম তুমি চাই লোৱা মই কম মই চিঞৰি কম মই গগন ফালি কম যে ৰাইজ এইবাৰ লোকসভাৰ ইলেকশ্যনত আপোনালোকৰ বহুমূলীয়া ভোট দি মোৰ লিখীয়া মানুহক আপোনালোকৰ ভোটটো দি নষ্ট নকৰিব ৰাইজ আপোনালোকৰ বহুমূলীয়া ভোটটো আমাৰ দৰে মানুহক দি আপোনালোকে নষ্ট নকৰিব ফালি দিছ আহক আমি সকলোৱে একতা আৰু সম্প্ৰীতিৰে এখন দুৰ্নীতিমুক্ত নিকা আৰু স্বচ্ছ নিৰ্বাচন গঠিত আৰু মনত ৰাখিব আপোনাৰ এটি ভোট আমাৰ দেশৰ শক্তি আৰু আপোনাৰ ভোট দি অথলে যোৱা মানে দেশৰ শক্তি অথলে যোৱা আহক আমি সকলোৱে এখন দুৰ্নীতিমুক্ত নিকা আৰু স্বচ্ছ দেশ গঠিত